আছোঁ পূৰা গীতত পূৰা চুৰিয়া গামোচা এনেকৈ আজি আমাৰ দাদাহঁতৰ ঘৰত মানে ভাগৱত পাঠ পাতিছে, তাতে আহিছোঁ মই। তাৰপৰা ভিডিঅ'বিলাক অকণ দেখাম, তো আপোনালোকে বহুত কৰিব বুলি আশা ৰাখিলোঁ। ভকত আহিছে আৰু ভকতে নাম গাই আছে, এই ভাগৱত পঢ়ি আছে, তো ভিডিঅ'টো চাই থাকিব। অঁ বৰকে বহি নিদিয়ে, অকণমান থিয় হৈ ফুৰিব। এইজনে সেইজন ব্যক্তি কি কাটি আছে, কি তিয়ঁহ নাপায় বত্তা, তামোল চালি পানী একো নহ'ব আজি, ধুনীয়াকৈ বহি থাকিব লাগিব খালি। কি কয় হা, কি কল গোটেইবোৰ বাকলি গুচাব নেকি, বাকলি গুচাব নেকি? কোন বহিছে, কোন বহিছে? অ' জুগেন্দা কি কৰি আছে? অঁ কি জলপানৰ ব্যৱস্থা চলিছে নি? একো খোৱাও নাই যে বোলো। অ' বাইদেউ বহিছে? বহিছোঁ বাইদেউ, তোমাৰ তাতে বহি আছোঁ। এই আছে ঘৰতে পাতি খাই আছে, ঘৰতে পাতি খাই আছে। খক খক অ' বাইদেউ বুজিছে? গুড মৰ্ণিং। ফটো নহয় ভিডিঅ' মাৰিছোঁ। এই বৰ স্মৃতি আজিকালি নো যোনে যোনে ভিডিঅ'ই বনায় অকল, আমি নোৱাৰোঁ নি? হয় নাই? কি বনাইছে? কি বনাইছে? পায়স বনাই আছে। এইয়া পায়সে চলি আছে। অঁ চব দেখাম, চব দেখাম। কৃষ্ণ পায়স বনি আছে আৰু আজিতো আৰু পূৰা দিনটো চলি থাকিব ন বিৰটো। কৃষ্ণ পৰম পদ সুখে নিষ্ঠৰ বৈকুণ্ঠৰ শাস্ত্ৰয়ানী দেখা ভকতিৰ কেন মহিমা সাক্ষাৎ ভকতিৰ প্ৰভাৱক হন্তে অদ্ভুত হলো অৱতাৰ তো আমি বৰ্তমান গুচি আহিলোঁ, খাবলৈ ইমান নৰলোঁ আৰু প্ৰসাদ বিতৰণলৈ নৰলোঁ। ছোৱালীজনী বহুত উৎপাত দি আছে, এইজনী ছোৱালী উৎপাত কৰি আছে, বহুত উৎপাত কৰি আছে, তো গতিকে গুচি আহিলোঁ। ভিডিঅ'টো আপোনালোকে এনেই আৰু জাষ্ট দিলোঁ, চাই ভাল পালে লাইক এটা কৰি দিব আৰু ভিডিঅ'টো চাব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।